হেল্ল' দোস্তো নমস্কাৰ। পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আৰু আজি যিহেতু লক্ষী পূজা, মোৰ এয়া বন্ধু আহিছে বন্ধুৰ ঘৰলৈ মোক নিবৰ কাৰণে। আৰু আমি যিহেতু লক্ষী পূজা নাপাতো আৰু মনৰ ভিতৰতে লক্ষী বিশ্বাস কৰো আৰু মানুহ, তো ব'লক আজি লক্ষী পূজানো কেনেকৈ উদযাপন কৰা হয় আজি বন্ধুটোৰ ঘৰত গৈ চাম। ইয়াতে আমাৰ ঘৰত আহিছিলে, আমাৰ ঘৰত আহি কেনে এতিয়া এডাল কুঁহিয়া ললে আৰু এইটো কিবা এটা লৈছে, আপোনালোকে দেখিছে নিশ্চয়, মই নামটো কৈ নিদিওঁ। তো ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। হেল্ল' দোস্তো, এয়া আমি এতিয়া বৰ্তমান এয়া যাবলৈ ওলালো আৰু এতিয়া যাম। যিহেতু এতিয়া মই বাইকখন চলাম, ফেচবুকত এটা পোষ্ট দিয়া আছে, ফটো এটাত I am a ৰাইডাৰ বুলি লিখা আছে, কিন্তু বাইক চলাব নাজানো। এতিয়া চলাম আৰু তেওঁ বহিব, মই পিছত চলাম। এয়া আমি যা যোগাৰ লৈ ললো, তো ব'লক আগুৱাই যাওঁ। দোস্তো এয়া আমাৰ গাঁৱৰ নামঘৰীয়াজনৰ ঘৰ, যিটো থাকি আহিলে এয়াই। আৰু যিহেতু বোকাপানী ৰাস্তা হয়, লগৰতে চলাম বুলি কোৱাৰ কাৰণে নিদিলো আৰু যিহেতু ই বাইকখন ভালকে চলাব নাজানে। গাইজ আপোনাৰ শিকাও বেছি দিন হোৱা নাই, সেইকাৰণে দিয়া নাই আৰু চলাব। এতিয়া মেইন ৰাস্তা পাইছেই, নেশ্যনেল হাইৱে পাইছেই, ল'ৰা বাইক চলাব আৰু আপোনালোকে চাই থাকক, লগ পাই আছো। আৰু দোস্তো এইটো আমাৰ গাঁৱৰ নামঘৰ, এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইটো আমাৰ নামঘৰ। আপোনালোকে দেখিব পাৰিছে, এইটো আমি এইটো নামঘৰলৈ আহোঁ, আমি এইটো নামঘৰতে চলোঁ আৰু এয়াই নামঘৰ আপোনালোকে দেখিছে। তো ব'লক আগুৱাই। হেল্ল' দোস্তো, এয়া ফাইনেলি আহি পালোহি লগৰটোৰ ঘৰ। এই বাইকৰ পৰা নমাই দিছে, মোক এতিয়া গেট খুলিব দিছে, যিহেতু এই ইণ্ডিয়া গেট মোক খুলিব দিছে। এই মোক লৈ আহিছে নাৰায়ণপুৰ চাপৰিৰ পৰা ইয়ালৈ লৈ আহিছে বলকলে ঘৰৰ গেটখন খুলিবৰ কাৰণে। তো হ'ব দিয়ক, যি হৈছে আগলৈ তেওঁ কেতিয়াবা যায় যদি যাব, নগলেও মই খুলিম আৰু, নহয় জানো। ব'লক তেওঁলোকৰ ঘৰলৈ পালোহি এতিয়া। এয়া আমি বৰ্তমান আহি পালোহি লগৰটোৰ ঘৰত। লগৰটোৰ ঘৰৰ ভিতৰলৈ আমি এতিয়া সোমাই গৈছো। আৰু এয়া মোৰ লগৰজনৰ ছোৱালী, যিহেতু এয়া মোৰো এতিয়া নিজৰ ছোৱালী নিচিনাই হ'ব আৰু বন্ধুৱে যিহেতু। আৰু এইটো মোৰ লগৰটো। আৰু এয়া আমাৰ লগৰজনৰ দেউতাক, আপোনালোকে যদি দেখিছে তেতিয়াহ'লে চিনি পাব। তো আমাৰ এয়া ভণ্টি লাজতে লুকাইছে। ভণ্টিজনীৰ নামটো কি? জয়া বিশ্বাস। তেতিয়াহ'লে তেওঁ নামটো নকয় বাৰু, আৰু ভিতৰত কি কেনেকে কি কৰিছে আমি দেখা নাই বাৰু। এয়া আমাৰ বৌ, দেখিছে চাগে। তো দোস্তো এয়া আমাৰ লগৰজনৰ ঘৰৰ ভিতৰত এয়া দেৱীৰ আসন পাতিছে। ইয়াতে দেৱী আহিব আৰু বিৰাজ কৰিব। আপোনালোকে এয়া চাওক, দেখিছে। মইতো আগতে এইবিলাক দেখা নাই, আজি মোৰ বন্ধুটোৰ ঘৰত আহিয়ে দেখিছোহি। আৰু এয়া এওঁলোকে পুৰা পূজাৰ যা যোগাৰ কৰাৰ ব্যস্ত আছে। এইফালে আমাৰ নাৰিকলৰ লাডু বনাইছে, নহয় জানো এইটো? আৰু এয়া মোৰ বন্ধুৱে কিবা এটা কাটিছে, কুঁহিয়া কাটি আছে। তো আৰু আগলৈ আমি চাম এওঁলোকে কি কি কৰে। এতিয়া মইতো বিশেষ একো এটা নাজানো, এওঁলোকৰ পৰাই আজি চাম আৰু শিকিম এইটো পূজাত কেনেকে আয়োজন কৰা হয়। আৰু দোস্তো আজি যিহেতু এওঁলোকে দেৱীৰ আসন পাতিছে এওঁলোকৰ ঘৰলৈ, এতিয়া মানে লক্ষ্মী আহিব, তেতিয়াহ'লে মোক তেওঁ চাবৰ কাৰণে এযোৰ চশমা দিছে, এযোৰ বম চশমা। আজি মানে মই ইয়াত চাইহে যাম, মানে আজি লক্ষী কোনফালে কেনেকে আহে মই অলপমান জুমি জুমি চাব লাগিব। এইটো দেখা নাইতো, আৰু আহি যাব পাৰে পটকে, সেইকাৰণে চশমাযোৰ পিন্ধি আছো। মানে বাই চান্স গুচি যাব পাৰে, এইযোৰ স্পেচিয়েল চশমা, মানে চবৰে কাৰণে নহয়, এইযোৰ মোৰ কাৰণে। আপোনালোকে দেখিছে এই এটা চাইডে নাই, তথাপিও মানে এইযোৰ বম চশমা, আৰু আজি যিহেতু লক্ষী দেখা পাম। তো দোস্তো এয়া এওঁলোকে এইবিলাক ফল মূল কাটি মেলি পুৰা প্ৰসাদ ৰেডি কৰি আছে, মোৰ চকু আগতে ৰেডি কৰি আছে। আৰু এইফালে এওঁলোকে এয়া পিঠা পনা এইবিলাক চব লাডু চাডু এইবিলাক ৰেডি কৰি আছে। বৰ্তমান মোক দিয়া নাই বাৰু, মই 2 ঘণ্টামান হৈ গ'ল বহি আছো। মানে পূজা এওঁলোকে কৰিছে, বৰটো মই পালিছো, আপোনালোকে দেখিব পাৰিছে। আৰু অলপ আগলৈকে চাওঁ কি হয় মোৰ বিলৈটো। এয়া মা লক্ষ্মীৰ ফটো থৈ এতিয়া এওঁলোকে পূজা আৰম্ভ কৰিব। আৰু এয়া পূজাৰ কাৰণে চব যা যোগাৰটো কৰা হৈয়ে গ'ল। আৰু এয়া দেখিছে এইফালে এয়া প্ৰসাদ, আৰু অন্যফালে এয়া আপোনালোকৰ সন্মুখত মিঠাই আপোনালোকে নেপায় বাৰু, এতিয়ালৈকে বৰ্তমান ময়ে পোৱা নাই। আপোনালোকে ক'ত পাব? যদি আপোনালোকে খাবলৈ মন গৈছে তেতিয়া আহিব এপাক। এয়া দোস্তো পূজা আৰম্ভ হৈ গ'ল। এয়া মোৰ বন্ধুহঁতৰ এওঁলোকে এতিয়া চাকি বন্তি জ্বলালে। এয়া আমাৰ
লক্ষ্মী দেৱীৰ ওচৰত এয়া এখন ডাঙৰ চাকি, তাতে আৰু এয়া এটা ঘটিত পানী দিছে আৰু ওপৰত এটা নাৰিকল, তাৰ ওপৰত এখন গামোচা আছে, যিহেতু দেৱী মায়ে আহিব আৰু গা ধুব, গা ধুই মেলি তেওঁ তাতে নিজৰ আসনত বহিব, মানে মহালক্ষ্মী তেওঁ আহি বহিব আৰু এওঁলোকে এতিয়া তাতে সেৱা কৰিব মহালক্ষ্মীক আৰু তেওঁলোকক আশীৰ্বাদ দিব। আৰু আপোনালোকেও মোক আশীৰ্বাদ দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি, যাতে ময়ো আগলৈ আগুৱাই যাব পাৰোঁ আপোনালোকৰ লগত। তো দোস্ত এতিয়া এয়া আমাৰ পূজা সেৱা যোৱা কৰি মেলি এওঁলোকৰ এতিয়া আজৰি হৈ গ'ল। এতিয়া যিহেতু পূজা শেষ হৈ গ'ল, আমি এতিয়া প্ৰসাদ খাব লাগে। যিহেতু মই এতিয়া বহুত দূৰৰ পৰা আহি বহি আছো, সময় কমচে কম 2-3 ঘণ্টা হৈ গ'ল প্ৰসাদ খাবৰ কাৰণে মই বহি আছো। এতিয়া আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ভিডিঅ'টো ইমানে, বাই দোস্ত।